তেজপুৰৰ অলিয়ে গলিয়ে বৰষুণৰ মাজে মাজে এইটো আপোনালোকৰ বাবে তৃতীয়টো ব্লগ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এয়া ক'ত আছোঁ আমি জানেনে? এয়া আছোঁ অগ্নিগড়ৰ ওপৰত থকা ব্ৰহ্মপুত্ৰৰ ওপৰচৰাত। এয়া হৈছে অগ্নিগড়ৰ উষা আৰু অনিৰুদ্ধ, যিয়ে বিবাহপাশত আবদ্ধ হৈছিল আৰু সংগ দিছিল চিত্ৰলেখাই। অগ্নিগড়ৰ চিৰিবোৰ ইমানেই ওপৰত আছে যে বগাই বগাই বৰ কষ্ট হৈছিল, সেয়েহে অকণমান সময় তাতেই জিৰণি ল'লোঁ। তাৰ পাছত ওপৰলৈ গৈ আমি ব্ৰহ্মপুত্ৰৰ সেই ভিতৰৰ ভিউটো চালোঁ। বহুত বেছি ভাল লগা শান্তিময় এক পৰিৱেশ। মহাদেৱৰ মন্দিৰ আৰু দেৱালেৰে তেজপুৰ চহৰখন যথেষ্ট বিখ্যাত। সেয়েহে আমাক সহায় কৰি সংগ দিয়া ফটোগ্ৰাফাৰ ভৱেন মেধিদাৰ সহায়ত আমি দৰ্শন কৰিবলৈ সুবিধা লাভ কৰিলোঁ বিভিন্ন মঠ মন্দিৰ আৰু দেৱালসমূহ। মনটো বহুত বেছি ভাল লাগিল। তাৰ বাবে ধন্যবাদ দাদা, আপোনাৰ বহুমূলীয়া সময়ৰ পৰা আমাক ইমানকণ সময় দিয়াৰ বাবে। বহুখিনি চোৱা হ'ল আৰু বহুখিনি চোৱা নহ'ল যদিও পুনৰবাৰ আমি তেজপুৰ যাম আৰু সেই ঠাইখিনি ফুৰিম বুলি আশা ৰাখিলোঁ। আৰু আমি তাৰ পৰা বিদায় লৈ ভণ্টিৰ পিজিলৈ আহিলোঁ আৰু সকলোখিনি বস্তু সামৰি সুতৰি ঘৰৰ ফালে ওলালোঁ, মানে আমাৰ যোৰহাটলৈ। আমি আহি তেজপুৰৰে মান্নাত নামৰ এখন ৰিজৰ্টত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ আৰু ঘৰমুৱা হ'লোঁ। আজিলৈ ইমানেই। পুনৰবাৰ তেজপুৰ আহিলে আকৌ ভিডিঅ' বনাম। আমাৰ এই সময়বোৰ স্মৃতি হিচাপে থাকি যাওক বুলিয়েই ভিডিঅ'টো সাঁচি ৰাখিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। নতুন ব্লগৰ সৈতে পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিম। আশা কৰোঁ মৰম দিব। আজিলৈ ইমানেই। বাই বাই। ভালে থাকক সকলো।